আজি আকৌ ৰাতিপুৱাই শুই উঠি মনটো বিৰাট ফূৰ্তি। কিয় জানেনে? এয়া দেখিতো নিশ্চয় গম পালেই। আনকালে দেওবাৰে কিন্তু লেট হয় দেই শুই উঠা, বেটা স্কুলো বন্ধ থাকে যে। আজি কিন্তু এয়া সোনকালে শুই উঠি মানুহজনৰ কাৰণে এয়া ব্ৰেকফাষ্ট বনায়ো ৰেডি কৰিলোঁ দেই। তেওঁ মানে মোৰ হাতৰ পুৰি আৰু ঘুগুনি খাই বৰ ভাল পায়। সেয়ে আহিছে যেতিয়াতো স্পেচিয়েল বনাই খুৱাবই লাগিব, নে কি কয়? সিহঁতক দুটাক খুৱাই বুৱাই ময়ো কাম বন কৰি আজৰি হৈ এতিয়া লাহে ধীৰে ময়ো খাই লৈছোঁ। এইফালে আকৌ মানুহজন যেতিয়াই আহে প্ৰত্যেকবাৰে বেটা আৰু মোৰ কাৰণে কিবা এটা নহয় কিবা এটা সৰুকৈ হ'লেও লৈ আহেই। এইফালে বেটাৰ কাৰণে হাফ জেকেট এটা আনিছে আৰু জাম্পাৰ এটা আৰু লং পেণ্ট এটা, আৰু তাৰ কাৰণে ইয়াত দেখিছে নাই এইখিনিমান খুচুৰা পইচাও লৈ আছে। ইমান যে মনটো ভাল পাইছে সি পইচাখিনি দেখি। মোৰ কাৰণে আকৌ এইটো আনিছে দেই, কেনেকুৱা লাগিছে জনাব কিন্তু। ঠাণ্ডাৰ ছিজন যে, সেইকাৰণে